খাই আছ তাই বোলে এতিয়া নোলায় হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ মই প্ৰিয়াৱে আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি হৈ গ'ল সৰস্বতী পূজা আৰু বতৰটো আজি বহুত বেয়া কৰি দিছে খালি মোৰ তেনেকৈ প্লেনিং নাই ক'তো যোৱা অকল চাকি জ্বলাব যাম বুলি ভাবিছোঁ আৰু মই একচুৱেলি ব্লগটো বনাম বুলি ভবা নাছিলোঁ এই আহিলে তাইক উলিয়াই দিব লাগে বোলে কি খাই আছ তাই বোলে এতিয়া নোলায় পূৰা মেকআপ চেকআপ কৰিহে ওলাব তাই কালি আহিলে থাকিবলৈ তাইক বোলে মেকআপ কৰি দিব লাগে অলপ উলিয়াই মেলি দিব লাগে কালি সৰস্বতী পূজাৰ কাৰণে পূৰা একদম ষ্টাইল কৰি মেলি যাব বোলে তাই এতিয়া নোলায় একদম মানে ষ্টাইল কৰিহে ধুনীয়াকৈ ওলাব হেনো তেতিয়া দেখিবলৈ বেয়া হৈ আছোঁ বুলি কৈ মানে ওলোৱা নাই সেইটোৱে আৰু তাইক মেকআপ কৰি দিম সেইটো মানে চিম্পুল লুক এটা দিম সৰস্বতী পূজা বুলি সেইটোকে দেখুৱাবলৈ মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ এনেকৈ ব্লগ কৰিম বুলি ভবা নাছিলোঁ আৰু মোৰ তেনেকৈ ক'তো যোৱা নহ'ব কাৰণ মোৰ কাম এটা আছে এফালে যাব লাগিব সেইকাৰণে অকল চাকি জ্বলাই আহিম বুলি ভাবিছোঁ এনেই চিম্পুলকৈ ওলাই মেলি যাম আৰু তেনেকুৱা একো হেৰি নাই মোৰ এই উলিয়াই দিম উলিয়াম তাৰপিছত মেকআপ এটা চিম্পুল মেকআপ এটা দিম সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ চাব কেনেকুৱা লাগে মেকআপটো আৰু ক'ব কেনেকুৱা লাগিছে সেয়াই আৰু এতিয়া হৈ গ'ল তাইক ৰেডি মানে মেখেলা চাদৰ পিন্ধাই ৰেডি কৰিলোঁ এতিয়া মেকআপ কৰিম এইজনী চব চা আৰু পূৰা ৰেডি হৈ গ'ল তাই মেখেলা চাদৰ পিন্ধি ধুনীয়া লাগিছে ন দেখিবলৈ তাইক এতিয়া মেকআপ কৰিম চাই থাকক মেকআপটো মানে চিম্পুল মেকআপ ইমান হেৰি নহয় সৰস্বতী পূজা বুলি চিম্পুল আৰু অলপ তো চাই থাকক মেকআপটো কেনেকুৱা লাগিছে
গ'ল তাই বাবা কেনেকুৱা লাগিছে মেকআপটো চব একেবাৰে চিম্পল মেকআপ দেখাইছ মই কোন বুলি মই বান্ধি ধুই আছে মেকআপটো কৰিলোঁ কেইটা ধুনীয়া লাগিছে মানে যে মই বেয়া ধুনীয়া বাৰু আমাৰ ছোৱালী ধুনীয়া দেই এতিয়া তাই চুলিখিনি কৰিম কি কৰিবি খোপা বান্ধিবি খোপা নাবান্ধি মেলিব বোলে এনেকৈ ভাল লাগিছে মোৰ এনেকৈ লাগিছে ভাল লাগিছে লাগে নেৰানি দেই ফনিয়াই দিয়া আকৌ তোৰ ঘৰত ফনি নাই নি বুলি ক'ব নাই বুলি কৈছে আজি চব ফনি বিনা পানী আছিলে বাৰু মেকআপটো একেবাৰে চিম্পুল মেকআপ কৰিছোঁ আই মেকআপটো একেবাৰে চিম্পুল কেনেকুৱা লাগিছে ক'ব মেকআপটো সৰস্বতী পূজা লুক একদম সৰস্বতী বনাই দিছোঁ হেল্ল' তাৰপিছত ক্লিপ আছে তোক কি ক্লিপ আছে মই গম পাইছোঁ কি কৰিম ক্লিপ তুমি ফিল্ম মেলি ৰেডি হৈ গ'ল এতিয়া যাব লৈছে আৰু ময়ো ওলাই লৈছোঁ কাৰণ আজি যোৱা নহ'ব আৰু মোৰ সৰস্বতী পূজা ফটো মোৰ কাম এটা আছে এফালে যাব লাগিব সেইটো কাৰণে আৰু এক দেখাইছোঁ আমাৰ ওলাই ৰেডি চিম্পুল মেকআপ কোনো হেৰি নাই কেনেকুৱা লাগিছে মেকআপ ধুনীয়া লাগিছে মেকআপটো ধুনীয়া লাগিছে নিজক ধুনীয়া লাগিছে নিজক ধুনীয়া লাগিছে ধুনীয়া তাৰপৰা ৰেডি হৈ গ'ল এতিয়া যায় তাই লগৰখিনিৰ লগত মোৰ ক'তো যোৱা নহ'ব মই কাম এটা আছে মই এফালে যাব লাগিব সেইটো কাৰণে আপোনালোকক দেখাব নোৱাৰিম আৰু সৰস্বতী পূজাই কেনেকুৱা পালে ক'ব ভিডিঅ'টো চাই যদি চাই ভাল পালে আৰু মেকআপটো কেনেকুৱা লাগিছে ক'ব মোৰ কৰা চিম্পল মেকআপ কেনেকুৱা লাগিছে ক'ব মেকআপটো আৰু ভিডিঅ'টো আজি ইমানখিনিতে তো যদি ভাল পালে চাই তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই